نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم السلام عليكم ورحمة الله وبركاته প্রিয় দর্শক আজি আপোনালোকৰ আগত মুস্তাফা কামাল আজহাৰীৰ আসল চৰিত্ৰটো কেনেকুৱা ধৰণৰ তেওঁ কি খায় কি নাখায় কি কৰে কি নকৰে সকলো তথ্য আজি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম অনুগ্ৰহ কৰি গোটেই ভিডিঅ'খন চাবলৈ অনুৰোধ জনালোঁ সাদা বিড়ি সিগারেট কেপি লগতে হালাল নোহোৱা মৰা মুৰ্গীৰ মাংস কোনে খায় সেইটো অসমৰ ৰাইজক জনাম নহয় কি কয় হে সাদা বিড়ি সিগাৰেট হসেনে কাৰ ৰুমৰ পিছফালৰ পৰা মদৰ বটল ওলাইছিল আজিও সংৰক্ষণ কৰি ৰাখি থৈছো মদ খায় নেকি নহয় নহয় সেই মানুহজনে এনেকুৱা নহয় মদ নাখায় আপুনি মিছা কথা কৈ আছে নেকি মদৰ বাচনত কাৰ কাৰণে খানা আনে আৰু কোনে খায় আপুনি মাত্ৰ ধৈৰ্য ৰাখকচোন এইবিলাক মই এটাকে দাগি ধৰি আছো নহয় কি কয় হে সঁচা নেকি নহ'ব চাগে ইমান মানে জ্ঞানী জানা শুনা মানুহ ইমান চেলেঞ্জ কৰা মানুহ কোনো মৌলানা মুফতি যিমান ডাঙৰ জ্ঞানী পণ্ডিত হ'লেও তাৰ লগত নোৱাৰে আকাশৰ পৰা ফিৰিস্তা আহিলেও তাৰ লগত নোৱাৰে গতিকে এনেকুৱা এজন ফিৰিস্তাতকৈ জ্ঞানী গুণী মানুহ এজনক মানে আপুনি ইমান তল খাবলৈ লৈ আহিছে মানে আমি বিশ্বাস কৰিব পৰা নাই সঁচাই বিশ্বাস কৰিব পৰা নাই কাৰ ৰুমৰ পিছফালৰ পৰা বিয়াৰৰ বটল আমি ওলাইছিলো এইটো প্ৰুফ সহকাৰে আছে নহ'ব সঁচাই নেকি আপুনি অস্থিৰ নহ'ব ধীৰস্থিৰতা ৰাখক আৰু কিমান ধৈৰ্য ধৰিম কওক না আমাক সঁচাই নে কথাটো আমি কিন্তু বিশ্বাস কৰা নাই আপুনি ধৈৰ্য ৰাখক আপুনি অসুস্থ হৈ কিয় যায় আপুনি ধৈৰ্য ৰাখক আপুনি ধৈৰ্য ধৰক কিমাননো ধৈৰ্য ধৰিম ধৈৰ্যটো এটা সীমা আছে নহয় সোনকালে কওক আমি সোনকালে কথাটো শুনি আৰু ভিডিঅ'টো মানে শেষ কৰি দিম কাৰণ আপোনাৰ গাত যদি 40 লিটাৰ 30 লিটাৰ যদি ব্লাড আছে সেই 30 লিটাৰ ব্লাড 30 লিটাৰে জাকাতৰ পইচা আজহাৰী চাহাব সঁচাই নে কথাবোৰ আমি যে শুনা পালোঁ এই ভিডিঅ'ত যে দেখা পাই আছোঁ এজন মানুহে আপোনাৰ চৰিত্ৰক লৈ মানে প্ৰশ্ন উত্থাপন কৰিছে কথাবোৰ সঁচা নেকি জানিবলৈ খুব ইচ্ছা আছে আপোনাৰ মুখেৰে কওকচোন সঁচাই নে কথাবোৰ আপোনাৰ মুখেৰে কওক আমি জানিবলৈ খুব ইচ্ছা হৈ আছোঁ বা আজিহে গম পালোঁ আপুনি ওপৰৰ মাল দেই কম নহয় আমি আগতে যোনজনক ভাবিছিলোঁ ওপৰৰ মাল আপুনি দেখোন তাতকৈ ওপৰৰ মাল ইমান ওপৰত উঠিব নালাগে দিয়ক কোনোবা দিন যদি তাৰ পৰা পৰিব লগা হয় চাব আপোনাৰ অৱস্থা কি হয় আপোনাৰ এটা বিন্দুও মানুহে বিচাৰি নাপায় গতিকে ইমান ওপৰলৈ নুঠিব সময় আছে তললৈ আহক তলফালে চাওক মাটিৰ ফালে চাই নিজৰ কিমান জ্ঞান কিমান বুদ্ধি কিমান জানা কিমান অজনা সেইটো অলপ চকু মুজি অলপ অনুধাৱন কৰক নিজকে ইমান জ্ঞানী বুলি নাভাবিব যিজনে নিজকে আটাইতকৈ জ্ঞানী বুলি ভাবে তেওঁ হ'ল আটাইতকৈ পৃথিৱীৰ মূৰ্খ আৰু ইছলামৰ মতে নিজকে যোনজনে আটাইতকৈ জ্ঞানী বুলি ভাবে সেইটো হ'ল শয়তানৰ চৰিত্ৰ আবু জেহেলৰ চৰিত্ৰ আবু জেহেলৰ নাম আপুনি জানেনে নাই যিটো ইছলামিক লাইনত লিখা পঢ়া কৰিছে আবু জেহেলে নিজকে ইমান পণ্ডিত বুলি ভাবিছিল নিজকে জ্ঞানী বুলি ভাবিছিল তেওঁ ভাবিছিল হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন অশিক্ষিত মানুহ গতিকে তেওঁনো আমাক কি উপদেশ দিব তাৰ কথাত আমি চলিম এই এটা গোলামীৰ কাৰণেই আবু জেহেল ইছলাম ধৰ্মলৈ নাহিল আৰু যাৰ কাৰণে তেখেত জাহান্নামলৈ যোৱাৰ ৰাস্তাটা পৃথিৱীৰ পৰা মুকলি কৰি লৈ গৈছে তেওঁ কেতিয়া জান্নাতত যাব নোৱাৰে তেওঁ এটাই ঠিকনা হ'ল সেইটো হ'ল জাহান্নাম গতিকে আপুনি আবু জেহেলৰ চৰিত্ৰ বাদ দিয়ক আপুনি উমৰৰ চৰিত্ৰ গ্ৰহণ কৰক উমৰ ৰাদিয়াল্লাহু তাআলা আনহু হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কতল কৰিবলৈ ভাবিছিল তেওঁ হত্যা কৰাৰ কথা চিন্তা কৰিছিল কিন্তু এটা সময়ত হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শিত হৈ তেওঁ ইছলামক কবুল কৰিছিল গতিকে নিজক ইমান পণ্ডিত বুলি নাভাবি নিজক ইমান জ্ঞানী বুলি নাভাবি এতিয়াও সময় আছে সকলো ৰাইজৰ লগত সকলো ইছলামধৰ্মী মানুহৰ লগত একেলগে মিলা প্ৰীতিৰে আগুৱাই যাওক আমিও তাৰে কামনা কৰিলোঁ মুস্তাফা কামাল আজহাৰী আৰু সত্যৰঞ্জন বৰা যিমান প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই এই চেনেলৰ জৰিয়তে আপোনালোকৰ আগলৈ লৈ আনিবলৈ চেষ্টা কৰিম অনুগ্ৰহ কৰি সকলোৱে আমাৰ এই পেজটো ফলো কৰি ৰাখিব যে আমি দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকৰ কাষলৈ যায় আপোনালোকে যাতে চাব পাৰে তাৰ কাৰণে আমি আহ্বান ৰাখিলোঁ